কাৰ্বি লামেট আৰাণী উদযাপন এই দিৱসৰ সৈতে সংগতি ৰাখি আমি প্ৰতিষ্ঠাপক সভাপতি সম্পাদক তথা প্ৰথিত জখা সাহিত্যিক দুগৰাকীলৈ সাহিত্যৰ সন্মান হাওড়াঘাটত কংগ্ৰেছৰ মাৰাথান প্ৰচাৰ সভা একেদিনাই 5টা ভোট কেন্দ্ৰ এলেকাত জনসভা প্ৰাৰ্থী সঞ্জিত তেৰণৰ নিৰ্বাচনী প্ৰচাৰ সভাত অশোক তেৰণৰ অংশগ্ৰহণ বিধানসভা নিৰ্বাচনৰ সময়তে লাংকাইজান আৰু মিজুং অঞ্চলৰ ৰাইজৰ ব্যক্তিক্ৰমী দাবী ঘৰে ঘৰে পোষ্টাৰিং উন্নয়ন অবিহনে নহব ভোট প্ৰদান নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ৰাণীতি মুংপি এটা আগবাইছো প্ৰথমটো খবৰলৈ কাৰ্বি লামেট আমে 55 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি লামেট আমে প্ৰতিষ্ঠাপক সম্পাদক তথা অসমৰ প্ৰথিত জখা সাহিত্যক উপন্যাসিক পদ্মশ্ৰী ৰংবং তেৰাঙলৈ সাহিত্যৰ সন্মান কাৰ্বি লামেট আমে বঁটা প্ৰদান কৰে কাৰ্বি লামেট গুৰু বঁটাৰ সন্মান মৰণোত্তৰভাৱে প্ৰদান কৰে বিশিষ্ট কবি সাহিত্যক প্ৰয়াত লংকাম তেৰণলৈ লুৰলাংস্থিত ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাৰ্বি লামেট আমেৰ জন্মদাতা দুগৰাকীলৈ আমে সন্মান প্ৰদান কৰে কাৰ্বি লামেট আমে 55 সংখ্যক সাহিত্য দিৱস উদযাপন কৰি আজি ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাৰ্বি সাহিত্য শিৰোমণি দুগৰাকীলৈ বিশেষভাৱে সাহিত্য সন্মান প্ৰদান কৰে কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদিনাথ ৰংবীৰ পুৰোহিতত অনুষ্ঠিত এই সভা বঁটা দুটি প্ৰদান কৰা হয় কাৰ্বি লামেট আমে প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক প্ৰয়াত লংকাম তেৰণৰ হৈ তেখেতৰ সুযোগ্য পুত্ৰ তথা বিশিষ্ট কবি অৰুণ তেৰণে এই বঁটা গ্ৰহণ কৰে আনহাতে কাৰ্বি লামেট আমে বঁটা গ্ৰহণ কৰি তেখেতৰ চমু ভাষণত আমে প্ৰতিষ্ঠাপক সম্পাদক ৰংবং তেৰাঙে শলাগ লৈ কাৰ্বি লামেট আমে বৰ্তমান বিষয়ববীয়াসকলক ভাষণ প্ৰসংগত কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সাংসদ হৰেণ সিং বেৰো শলাগ লৈ তেখেতৰ গ্ৰন্থৰাজিৰ লগতে বিভিন্ন সাহিত্যিকৰ গ্ৰন্থসমূহ সংৰক্ষণৰ বাবে লাইব্ৰেৰী সাজি দিয়াৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ হাওড়াঘাটত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ উঠিছে তুংগত শুকুৰবাৰে একেদিনাই 5টা ভোট কেন্দ্ৰ এলেকাত কংগ্ৰেছৰ নিৰ্বাচনী সভা প্ৰাৰ্থী সঞ্জিত তেৰণৰ জয়যুক্ত কৰাবলৈ নিৰ্বাচনী প্ৰচাৰ ক্ষেত্ৰত নামি পৰিছে অশোক তেৰণ প্ৰমুখ্য কংগ্ৰেছৰ নেতাসকল পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণৰ নেতৃত্বত নিজা সমষ্টিত নমতে কেইবাটাও ভোট কেন্দ্ৰ এলেকাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় সমষ্টিটোৰ পৰা বিপুল ভোট প্ৰদানৰ বাবে ভোটাৰ ৰাইজক আহ্বান কৰে অশোক তেৰণে ডংহাপ লকছো আৰং টেনাৰং বিথিলাংছো আৰু পাৰকুৱাত জনসভা অনুষ্ঠিত কৰি প্ৰাৰ্থী সঞ্জীৱ তেৰণৰ হৈ ভোটাৰ ৰাইজক বহুমূলীয়া ভোট প্ৰদানৰ আহ্বান কৰে প্ৰতিটো নিৰ্বাচনী সভাত অশোক তেৰণে তীব্ৰ সমালোচনা লক্ষ্য কৰে বিজেপি দল হৈছে পতৰণাৰ দল বুলি অভিহিত কৰি তেৰণে নিৰ্বাচনত জয়ী হলে সমষ্টিটোৰ এই 5টা ভোট কেন্দ্ৰ এলেকাত 200 ইউনিটৰ বিদ্যুৎ বিনামূল্যে প্ৰদানৰ ঘোষণা কৰাৰ লগতে উঠি অহা শিক্ষিত নিবনুৱাক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে আমি পিছৰ দেখা নাছিলো যে এবাৰ প্ৰথমবাৰ দেখি তিনিবাৰ হেলিকপ্টাৰ উৰাই গৈ ফুৰিছে টকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ
লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত লাংকাইজান আৰু মিজু অঞ্চলৰ ৰাইজ ব্যক্তিক্ৰমী দাবী ঘৰে ঘৰে পোষ্টাৰিং কৰি যুৱকসকলে জনপ্ৰতিনিধি তথা ৰাজনৈতিক নেতাসকলৰ আগত প্ৰদৰ্শন কৰিছে নিজৰ মনৰ ক্ষোভ No road, no food, no development, no food, no job, no food. হয় পিছপৰা লাংকাইজান আৰু মিজু অঞ্চলটোৰ উঠি অহা শিক্ষিত যুৱক যুৱতীৰ সঞ্চিত মনৰ ক্ষোভ এইদৰে ঘৰে ঘৰে পোষ্টাৰ লগাই হাতে হাতে পোষ্টাৰ প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰিছে বিগত সুদীৰ্ঘ বছৰ ধৰি কাৰ্বি সাহিত্য শাসিত পৰিষদ চৰকাৰে কৰি অহা শোষণ বঞ্চনাৰ প্ৰত্যুত্তৰ এইদৰে দিছে উন্নয়নৰ বাবে দৃঢ় প্ৰতিশ্ৰুতি প্ৰদান নকৰিলে তেওঁলোকে ভোটদান কাৰ্যৰ পৰা বিৰত থাকিব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে পৰলেখে ৰিপৰ্ট কাট নিউজ বিধানসভা নিৰ্বাচনৰ তাৰিখ নিচেই চমু চাপি অহাৰ সময়ত জাকাষ্ট বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিফুস্থিত ডিপিচিকেৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত সংগঠনটিৰ সভাপতি খৰসিং তেৰণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শনিবাৰে আয়োজিত এক সংবাদ মেলত জাকাছৰ সভাপতি খৰসিং তেৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত 246 আধাৰত স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী কাৰ্যকৰী সন্দৰ্ভত কতো উল্লেখ নাই অথচ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত বিজেপি দলে ৰাজ্যৰ আগত বিভিন্ন প্ৰতিশ্ৰুতিৰ লগতে এই দাবী সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা প্ৰতিশ্ৰুতি দিছে সভাপতি গৰাকীয়ে কয় যে এয়া সহজ সৰল ভোটাৰ ৰাইজক প্ৰতাৰণা কৰাৰ বাহিৰে আন একো নহয় সংবাদ মেলত জাকাছৰ সভাপতি গৰাকীয়ে কয় যে নিৰ্বাচনত যি দলে জয় হোৱা দলটি যিয়ে নহওক 246 সন্দৰ্ভত কাৰ্যকৰীৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে Manifesto, election manifesto जिसमें बीजेपी पैनल तुम लोग लो ठेगन लोग लाइन लो बीजेपी manifesto लो लापेन के हला कांग्रेस manifesto बांके निल तुम नेता लोग सिलोंग लो हला सो अटेंसी निल तुम्हें ठेगलोंग अटेंसी नॉन नंगली तुम अपन नंगली तुम अट्रू कार्बियांग लोग अरात अपन अपचिनी ये फानली तुम निंगहांग लो लसी लबांग सो में फालो Lasi kecengsialan ke lapun lo elitum karbiang long ke elitum kado beta chini lo karbiang long rata chini lo alam ke dopik lo kisung dopik lo sita major lapen ke long standing issue ke autonomous state helo lapen elitum a party doan sita me congress sita BJP sita kapre ka party etum sita me autonomous state alam ke amaitin lapen ke along tin sita amaitin along sita lapang so alam bang ke ningye pon bom Ningi pon bom sita nona bangke ahok pet ke claim nangya hur bangke lum theglong le da son si theglong lo la si BJP tum la bangso har phok kebra isia manifesto long state pen kapek lang la so har phok kebra isia manifesto long bangke dake autonomous state alam avi sita ili tumapan team karbiang long BJP state leader la pen ke district leader tum sita me arnibang sita la autonomous state alam si ili tum pane thanbo lasi la bangke karbiang long ili tum karbiara phan justment pete karbiara phan kachong thui ason si man ame pen nangli tum tru press pen si karbiang long ara phan pachini bangke la tu son lo nangli tum la non ke bangi karbiang long ara bang na non ke bangi election na long bangke kopiloma matha pe mesi alang litum a voting right abang exercise na ko ladak pensi ilitum kache song akrong kapreka bang ke poni phani litum bang matha nan ko kali pulote ilitum phanta non apong non efrang sitame apong eta la so bang si ilitum phan bang ke nang chong thui bang ko nania meeting long ningje ko ilitum bang ke hearing don so la richard deb dum prop penang par ke ilitum ke thangta long lelu news text report kat news 20 নং বৈঠাংশ বিধানসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জিলা নিৰ্বাচন বিষয়া ইতিমধ্যে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে শনিবাৰে দিনৰ 1 বজাত হামৰেন স্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক সংবাদ মেল আয়োজন কৰি জিলা নিৰ্বাচনী বিষয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ সন্দৰ্ভত সাংবাদিকক জানিব দিয়ে
সমষ্টিটোত মুঠ 298টা ভোট কেন্দ্ৰ থকাৰ লগতে কোভিড প্ৰটোকলৰ বাবে অতিৰিক্ত আৰু 28টা ভোটগ্ৰহণ কেন্দ্ৰ সংলগ্ন কৰি সৰ্বমুঠ 326টা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন আয়োগৰ নিৰ্দেশ মতে সম্পূৰ্ণ ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি জানিব দিয়াৰ লগতে 1 এপ্ৰিলত সমষ্টিটোত 2,10,481 জনে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে পাহাৰীয়া জিলাখনৰ দুৰ্গম অঞ্চল হোৱা হেতুকে 64টা ভোটগ্ৰহণ কেন্দ্ৰত বিজুলী শক্তিৰ বিপৰীতে সৌৰ শক্তি ব্যৱস্থা কৰাৰ লগতে 52টা ভোটগ্ৰহণ কেন্দ্ৰত কোনো ধৰণৰ দূৰসংযোগ ব্যৱস্থাই ঢুকি নোহোৱাত অসম আৰক্ষীৰ APROৰ ব্যৱস্থাৰে মোবাইল সংযোগৰ স্থাপনৰ ব্যৱস্থা কৰা হৈছে। 59টা স্পৰ্শকাতৰ আৰু 10টা অতিকৈ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে জিলা নিৰ্বাচনী বিষয়াই ইতিমধ্যে চিহ্নিত কৰিছে। ইপিনে জিলাখনত পোনপ্ৰথমবাৰৰ বাবে 52টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেব কাষ্টিঙৰ সংলগ্ন ব্যৱস্থাৰ লগতে 5টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং পলিং বিষয়াকে আদি কৰি সম্পূৰ্ণভাৱে মহিলা বিষয়া কৰ্মচাৰীক দায়িত্ব অৰ্পণ কৰিছে। লগতে জিলা নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে নিৰ্বাচনৰ আচৰণ বিধি অনুযায়ী জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা 10 লাখ টকা জব্দ কৰা বুলি সদৰি কৰি জিলাখনৰ আইন শৃংখলাৰ সন্দৰ্ভতো সকলো ব্যৱস্থা কটকটীয়াকৈ গঢ়ি তোলা হৈছে বুলি জানিব দিয়ে। যাতে তেওঁলোকে ভোট গ্ৰহণৰ এই কামখিনি ভালদৰে কৰিব পাৰে। সেইদৰে আমাৰ 52 নাম্বাৰ 52টা পলিং ষ্টেচন আছে য'ত আপোনাৰ মোবাইল নেটৱৰ্ক নাই। গতিকে আমাৰ আজিকালি বিভিন্ন খবৰ লাগে পলিং পাৰ্টি গৈ পালেনে নাই, তেওঁলোকে ৰাতিপুৱা পলিং মকল হৈছে নে নাই, পলিং আৰম্ভ হৈছে নাই, প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে পলিঙৰ পাৰ্চেণ্টেজ সেইদৰে ক্ল'জৰ এইখিনি আমাৰ নিৰ্দিষ্ট ডাটা আমাক লাগে। তদুপৰি যদি পলিং ষ্টেচনত কিবা অসুবিধা হৈছে সেইখিনি খবৰো আমাৰ লাগে, যাৰ বাবে মোবাইল কানেক্টিভিটিটো আজিকালি খুবেই জৰুৰী। কিন্তু এই 52টা পলিং ষ্টেচনত নাথাকাৰ বাবে এই 52টা পলিং ষ্টেচনত আমাৰ অসম আৰক্ষী বিভাগৰ যিটো APRO আছে, আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন আছে, তেওঁলোকৰ ফালৰ পৰা BSFৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন ধৰণৰ অৱস্থিতি চাই পেলাই ধৰক বৰ্ডাৰ অঞ্চল হ'ব পাৰে, দুৰ্গম অঞ্চল হ'ব পাৰে, ৰাস্তা পদূলি অসুবিধা হ'ব পাৰে, আমাৰ 59টা পলিং ষ্টেচনত ক্ৰিটিকেল হিচাপত আমি গণ্য কৰিছোঁ। আৰু এটা বস্তু আমাৰ থাকে, যিটো ইলেকশ্যন কমিশ্যনৰ এটা গাইডলাইন আছে, যদি ইয়াৰ আগৰ নিৰ্বাচনত কোনোবা পলিং ষ্টেচনত 90% ভোট হয় আৰু আউট অফ দিছ 90% ভোট যদি 75% ভোট পাৰ্টিকুলাৰ এজন কেণ্ডিডেটৰ ফেভৰত যায়, তেতিয়া এইবিলাকক ক্ৰিটিকেল বুলি ধৰা হয়। তেনেকুৱাও আমাৰ 10টা পলিং ষ্টেচন আছে। গতিকে এই পলিং ষ্টেচনবিলাকত আমাৰ সাধাৰণতে যি চেণ্ট্ৰেল পাৰামিলিটাৰী ফ'ৰ্চ থাকে তেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব। তদুপৰি আমাৰ 163টা অৰ্থাৎ 50% অফ দ্য পলিং ষ্টেচন আমি ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰিছোঁ। অৰ্থাৎ এইটো তাৰ পৰা যি হ'ব আমি ইণ্টাৰনেটৰ থ্ৰুদি আমাৰ এইটোৰ মতে কণ্ট্ৰল ৰুম থাকিব, য'ত আমি চাই থাকিব পাৰিম বা তেখেতসকলৰ কিবা অসুবিধা হ'লেও আমি যোগাযোগ কৰিব পাৰিম। বৈঠালাংছৰ পৰা জাছন ইংৰাজী ৰিপৰ্ট কাপ নিউজ। এতিয়া সময় হৈছে চমু বাণিজ্যিক বিৰতি। Kardong, jadi kacing hon, sungsi sokarbi kaki ke video arat ketuan. Jadi tum karbi kuru sarcing mamai ke sie hinte. Non ke bangji terepo ni kain koira. Mereka ni hidung amai aron bari mafan padu ponji pus jadi tum arni hot poniklo. Kasi ketuan kacing hon jupi jupo. Purun kacing lok. Don mekara doan kuru pulang. Tongria sa long pasal doan tabang suarni. Nijung ahabar longki kamsa. Arong mate labang so nijung arut along adak ni ditum ke kesi inglong kiri habaramai rat amai pila pe kaki ke video amai di ponci langsor ni sat kong alam dan si cetan simung ponci katu kabeta nang citong nuni popusi nai tum katu kabe family kong cundang himpen nang cepat ponilo pardon Pangcho Electronics Deepu Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics, Deepu Rongkhilan. Visit the store now.
Hangzhou Electronics. Are you having a problem in hiring a security for your company, institution, or safeguard for your houses? If so, visit Karbi Security Services Private Limited, an ISO certified company since 2021. Office Difu Karbi Anglong near TV Center. For more information, contact bimolkiling 9390634243 or you can mail at bimolkiling7@gmail.com. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰতা বৃদ্ধি কৰিছে আৰক্ষী প্ৰশাসনে শুক্ৰবাৰে হাওৰাঘাট টকমকা চামেলাংছ আৰু উত্তৰ বৰবিল আৰক্ষীৰ এটি বৃহৎ দলে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু গ্ৰামাঞ্চলৰ পথসমূহত টহল দিয়াৰ লগতে শান্তিপূৰ্ণ নিৰ্বাচন যাতে অনুষ্ঠিত কৰিব পৰা যায় তাৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচীৰ নেতৃত্ব লয় হাওৰাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লিন্তু বৰাই আগন্তুক যিটো বিধান ইলেকশ্যনৰ উপলক্ষে আমাৰ চামেলাংছ এৰিয়াত যাতে ৰাইজে শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে সেই হেতুকে আমাৰ চামেলাংছ এৰিয়াত আমি এৰিয়া ডমিনেশ্যন হিচাপে তথা আমি ৰোড শ্ব' হিচাপে আমি ইয়াত ৰাইজৰ মাজত শান্তি সমিতিৰ বাতাবৰণ বৰ্তাই ৰাখিবৰ কাৰণে আমি আজি এই পদক্ষেপ হাতত লৈছোঁ ইয়াতে আমাৰ সহযোগ কৰিছে হাওৰাঘাট থানাৰ অ' চি তথা চি আই মহোদয় লগতে ডকমকা থানাৰ অ' চি আৰু উত্তৰ বৰবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আমাৰ বিভিন্ন পুলিচৰ কনষ্টেবল ইয়াতে আছে তো আমি আশা ৰাখিম আগন্তুক ইলেকশ্যনত তেওঁলোকে যাতে শান্তিপূৰ্ণভাৱে ৰাইজে ভোটদান কৰিব পাৰে এইখিনি আমাৰ তেওঁলোকৰ ওপৰত গুহাৰি বকলীয়াঘাটৰ পৰা ৰাজু কাঠাৰ ৰিপৰ্ট কাপ নিউজ ভাৰত নিৰ্বাচনী আয়োগৰ সজনত দিয়া বিশেষ সুবিধা অনুসৰি কাৰ্বি আংলং নিৰ্বাচনী কাৰ্যালয়ত সাংবাদিকসকলে পোষ্টাৰ বেলট ভোট প্ৰদান কাৰ্য আৰম্ভ কৰে ভাৰত নিৰ্বাচনী আয়োগৰ সৌজন্যত দিয়া বিশেষ সুবিধা অনুসৰি কাৰ্বি আংলং নিৰ্বাচনী কাৰ্যালয়ত সাংবাদিকসকলে পোষ্টেল বেলট ভোট প্ৰদান কাৰ্য আৰম্ভ কৰে জিলাখনৰ পৰা ৰাজ্যৰ বিভিন্ন দৈনিক কাকত তথা স্থানীয় দৈনিক কাকত আৰু বিভিন্ন বৈদ্যুতিক মাধ্যমত কাম কৰা সাংবাদিকসকলে এই সুবিধা গ্ৰহণ কৰি পোষ্টেল বেলট ভোট প্ৰদানৰ যোগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে মই ডিফু সমষ্টিৰ ভোটাৰ মই আজি ইলেকশ্যন কমিশ্যনে সাংবাদিকৰ কাৰণে দিয়া সুযোগ পোষ্টেল বেলটৰ জৰিয়তে দি মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ নিৰ্বাচনৰ সময়ত আমি ব্যস্ত থকাৰ কাৰণে কেতিয়াবা ভোট দিবৰ কাৰণে অসুবিধা হয় নিৰ্বাচন কমিশ্যনে এইবাৰ আমাক এই সুবিধাটো কৰি দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ নিউজ টেক্স ৰিপৰ্ট কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছোঁ ধন্যবাদ